वेलकम बैक टू माय यूट्यूब चैनल। तो आज आम जाए चांदुबीत तो ভিডিও সাইড হেগল আৰু আমাৰ ঘৰৰ পৰা চান্দুবি লেকলৈ 60 কিলোমিটাৰ। তো গণেশ মন্দিৰত একবাৰ সেৱাটো কৰি লওঁ। বলক বলক আৰু এতিয়া অলপ তেলটো ভৰাই লওঁ। তেল চেল ভৰা হৈ গ'ল, এতিয়া বলক ভিডিওটো আৰম্ভ কৰোঁ। জাষ্ট আমি জালুকবাৰী আহি পালোঁ। এইফালে আছে ভূপেন হাজৰিকা সত্ৰ আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে গুৱাহাটী ইউনিভাৰ্চিটি। আৰু জালুকবাৰী পাওঁতে পাওঁতে আমাৰ বাজিল 12:30। তো বহুত দেৰি হৈ গ'ল, তো জল্দি যাওঁ। তো এইফালে চাই লওক আপোনালোকে দীপৰ বিল। আৰু আজি মোৰ লগত আহিছে ভাৰ্গৱ দা। তো ভাৰ্গৱ দাই ফালি চিৰি বাইক চলাই আছে একেবাৰে। আৰু আমি আহি এতিয়া মিৰ্জা পালোঁ। তো ডিকা কলেজো আমি পাৰ কৰিলোঁ। এতিয়া আমি জল্দি যাই আছোঁ, কাৰণ বতৰটো বহুত বেয়াকৈ আহিছে। পট কৰি মানে বৰষুণ হৈ যাব পাৰে, মানে ডাৱৰটো একদম বেয়াকৈ আহিছে। তো আপোনালোকে চাই লওক। আৰু এতিয়া আমি বাৰীঘাট পালোঁ। তো বাৰীঘাটত বতৰটো একদম বেয়া। তো বহুত জোৰে বতাহ দি আছে, মানে গাড়ী চলাব পৰা নাই ভালকৈ। আৰু এতিয়া আমি বাৰীঘাটৰ এটা কৃষ্ণ মন্দিৰত ৰখিলোঁ, কাৰণ বৰষুণ দি আছে। তো যেতিয়া বৰষুণ অলপমান কমে তেতিয়া যাম বুলি ভাবিলোঁ, কিন্তু বৰষুণ অলপো নকমিল। তো এতিয়া জিকি হ'লেও যাওঁ। আৰু এতিয়া বৰষুণত ভিজি যাই আছোঁ। তো মাথাটোৰ বাহিৰে সকলোখিনি জিকি গৈছে। আৰু এতিয়া 10 কিলোমিটাৰ বাকী আছে চান্দুবিলৈ। আৰু লগতে যদি ভিডিঅ' চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমি এতিয়া যাই আছোঁ দুখন চাহ বাগিচাৰ মাজেৰে। তো পৰিৱেশটো বহুত ধুনীয়া হৈছে, কাৰণ বৰষুণ যোৱাৰ কাৰণে মানে বৰষুণত ধৰি ভালকৈ ভিডিঅ' বনাব পৰা নাই। তো চব ভিজি গৈছে। অৱস্থা বহুত বেয়া, কিন্তু কি কৰিব, উপায় নাই আৰু এইফালে চাওক, ৰাস্তাৰ মাজতে এডাল গছ বাগৰি আছে। 20 মিনিটমান বৰষুণত ভিজি আহি পালোঁ দিয়ক কিবাকে। আৰু বাৰিষাৰ দিনত কেনেকুৱা লাগে চান্দুবিখন চাই লওক এতিয়া। এতিয়া যাই আছোঁ ইয়াৰ পৰা।
নন ষ্টপ নিজৰ পানীবোৰ ঠিক এনেকৈ আহি থাকে। আৰু এতিয়া গাড়ী মই চলাই আছোঁ আৰু এতিয়া আমি যাই আছোঁ ৰাণীত থকা লোকেল ধাবাখনলৈ আৰু তাতে ভাত চাত খাই এতিয়া ঘৰলৈ যাম আৰু বহুত ভোক লাগিছে ভাতটো খাওঁ জল্দি জল্দি এতিয়া পুৰা গাহৰি লৈ লৈছোঁ আৰু পুৰা ফ্ৰাই লৈ লৈছোঁ খাই লওঁ তাৰপিছত ভাত খাম আৰু এই ভিডিঅ'টো লোকেল ধাবাতে শেষ কৰিলোঁ আপোনালোকে যদি ভাল পালে তেনে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব